সকলোলৈকে মোৰ ফালৰ পৰা দুৰ্গা পূজাৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ। এইবাৰ আমাৰ ওচৰৰে পূজা। বহুত দিন আপোনালোকৰ মাজলৈ অহাই নাই, সেয়ে বহুত দিনৰ মূৰত আজি আকৌ আহিছোঁ। আনদিনাৰ দৰে আজিও আপোনালোকক পুনৰবাৰ মই স্বাগতম জনাইছোঁ অসমীয়া ছোৱালী পাহি ইউটিউব চেনেলটোলৈ। আৰু আপোনালোকে মোক বহুত মৰম দিছে, সেইবাবে আপোনালোকৰ ওচৰলৈ আহিবলৈ মন যায়, নতুন নতুন ভিডিঅ' বনাব মন যায়। মোৰ ভিডিঅ'বিলাক কেনে লাগে আপোনালোকে কমেণ্ট কৰি জনাবচোন। আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, লাইক কৰিব, কমেণ্ট কৰিব আৰু আগলৈ ভিডিঅ'টো চাই থাকক সম্পূৰ্ণকৈ। হেল্ল' গাইজ, গুড ইভিনিং। এতিয়া সন্ধিয়া হ'ল আৰু মই ভাবিছোঁ যে ভিডিঅ'টো অন কৰি দিওঁ। আৰু আপোনালোক সকলোৰে ভালনে? মোৰ ভালেই, আপোনালোকৰ ভাল বুলি মই আশা কৰিলোঁ। আৰু বহুত দিন হ'ল ভিডিঅ' বনোৱা নাই, বনাই থৈছোঁ মানে আপলোড দিয়া নাই। আজি ভাবিলোঁ তাকে ভিডিঅ'টো অন কৰি দিওঁ আৰু কি পূজাত ভিডিঅ' বনাইছিলোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। শুভ মহালয়া। ৰাতিপুৱা বাজিছে 3:30 আৰু মহালয়া ফুৰিবৰ কাৰণে যাবলৈ ওলাইছোঁ। আৰু এয়া হ'ল আমাৰ বৰপথাৰত বনোৱা আমিতি। এয়া আমিতি মহালয়াৰ দিনাখনৰ পৰা আৰম্ভ কৰে বনাবৰ কাৰণে, লক্ষী পূজালৈকে থাকে। আৰু আমি ৰাতিপুৱা ফুৰিলোঁ আৰু ভাবিলোঁ যে দুটামান আমিতিও লৈ যাওঁ, বনাই থকা দেখি তাতে ৰ'লোঁ। আৰু এতিয়া ঘৰলৈ আমিতি লৈ যাম। এনেকৈয়ে ৰাতিপুৱা সকলোৱে অকণমান ওলাই আহিছে ফুৰিবৰ কাৰণে। হেল্ল' গাইজ, এতিয়া বাজিছে 5টা আৰু মই ভাবিলোঁ যে ভিডিঅ'টো অন কৰি দিওঁ। আৰু মই পূজা ক'ত চালোঁ আৰু ক'ত পূজাৰ শ্বপিং কৰিলোঁ আপোনালোকক দেখুৱাব বিচাৰিছোঁ। আৰু আপোনালোকৰ পূজা ভালে ভালে গ'ল চাগে, মোৰো পূজা ভালেই গ'ল। আৰু আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল আৰু মোৰো ভালেই। আহকচোন মই ক'ত পূজা চালোঁ আৰু কি শ্বপিং কৰিলোঁ চাওঁ। মই পূজা চালোঁ ঘৰত আৰু গোলাঘাটতো চালোঁ। মই পূজাৰ এসপ্তাহ 10 দিনমানৰ আগতে গৈছিলোঁ ঘৰলৈ আৰু নৱমীৰ দিনাহে মই গোলাঘাট আহিছোঁ আৰু হাজবেণ্ডৰ লগত সেইদিনাহে মই গোলাঘাটত পূজা চাইছোঁ। আৰু মই বৰপথাৰত চালোঁ, সেয়াও আপোনালোকক অকণমানকৈ দেখুৱাম। আৰু গোলাঘাটতো চালোঁ, সেয়াও অকণমানকৈ দেখুৱাম। আৰু চাওক মই ভিডিঅ'টো মই পূজা কেনেকৈ চালোঁ।
যদি আমাৰ কাপোৰ দোকান মই হেৰি দোকান চাওঁ নাই নাই বাঘ আছে মানুহ আছে মাছ নোহোৱাকো আছে নহয় আজি অংক এটা উত্তৰ খেলি মেলি লাগিলে মালকনৰ লগত যে নহয় এতিয়া আমি আহি বিশালৰ ভিতৰত আৰু কি লওঁ চাই লওঁ তাৰ পৰা আপোনালোকক দেখুৱাই আছোঁ মোৰ ভাল লাগিছিল এই চেণ্ডেলকেইযোৰ ল'ম বুলি ভাবিছিলোঁ কিন্তু নল'লোঁ বিশালৰ পৰা আহি পাই গ'লোহি আৰু ইমান গৰম যিহেতুকে আজি দশমী দেৱী প্ৰতিমা আজি যিহেতু উটুৱাব সেইকাৰণে আজি ইয়াত 11টা বজাতে কাৰেণ্টটো কাটিলে আৰু কাৰেণ্ট নাই ইমান গৰম পৰিছে আৰু সেইবাবে আহোঁতে ভিডিঅ' কৰা নহ'লে আৰু কি কিনিলোঁ তাকো দেখুওৱা নহ'লে যিহেতুকে আজি বিশালত কাৰেণ্টটো কাটিলে তাৰ ভিতৰতো বহুত গৰম AC অফ হৈ গ'ল আৰু সেইকাৰণে আহোঁতেও কৰিবলৈ ভিডিঅ' থাকি গ'ল আৰু তাতো কৰা নহ'লে আৰু মই বিশালৰ পৰা কি কি আনিলোঁ সেয়া আপোনালোকক দেখুৱাব বিচাৰিছোঁ আজি এটা বিশালত বজাৰ কৰি গিফ্ট পালোঁ আৰু সেইটো গিফ্টনো কি চাওঁ আহকচোন মানে প্ৰথমতে কি শ্বপিং কৰিলোঁ চাই লওঁ আৰু তাৰপাছত কি গিফ্ট পালোঁ আপোনালোকক দেখাই আছোঁ এয়া কিনিলে মিষ্টাৰে চাৰ্ট এইটো পিন্ধি হেঙাৰ দি লগাই থৈছিলে আলনাত আৰু এইটো ফুল চাৰ্ট আৰু এটা এইটো হ'ল হাফ চাৰ্ট এয়া হ'ল মিষ্টাৰৰ আৰু এয়া কিনিলে গেঞ্জি এইকেইটা হ'ল গেঞ্জি কিনিলে 4টা আৰু এয়া হ'ল মিষ্টাৰৰ বজাৰ মিষ্টাৰৰ ভাগৰ এইকেইটা আৰু মোৰ কি চাওঁ আহক মই ল'লোঁ এইটো জিন্স যিহেতুকে এতিয়া ঠাণ্ডা দিন আহি আছে আৰু সেয়ে ভাবিলোঁ এটা জিন্সে লওঁ সেয়েহে এইটো ল'লোঁ জিন্স আৰু এটা লৈছোঁ প্লাজো পেণ্ট এইটো হোৱাইট কালাৰৰ প্লাজো পেণ্ট আৰু এইটো কুৰ্তি এইটো এটাৰ লগত এটা ফ্ৰী আছিলে সেয়েহে দুইটাই ল'লোঁ দাম আছিলে $6.99 আৰু সেইবাবে দুইটা ল'লোঁ আৰু যিহেতুকে মোৰ বাই ভনী নায়েই গিফ্ট দিবৰ কাৰণে সেইকাৰণে দুইটা ল'লোঁ আৰু এইটো কোনটো ভাল লাগিছে আপোনালোকে জনাবচোন আৰু কোনটোৰ লগত কোনটো পিন্ধিলে ভাল লাগিব মই ভাবিছিলোঁ যে আকাশী নীলাটোৰ লগত হোৱাইট কালাৰ পেণ্ট পিন্ধিম আৰু ব্লুটোৰ লগত জিন্সটো পিন্ধিম সেয়ে ভাবি মিলাই আনিলোঁ আৰু আপোনালোকে জনাবচোন কোনটোৰ লগত কি পিন্ধিলে ভাল লাগে আৰু লগতে জনাব এই 3টা চাৰ্টৰ ভিতৰত কোনটো চাৰ্ট বেছি ভাল লাগিছিলে আৰু মোৰ সবতকৈ চইচ কৰা চাৰ্টটো হ'ল এইটো আৰু মিষ্টাৰে নিজে ভাল পোৱা চাৰ্টটো হ'ল এইটো আপোনালোকে জনাব ইয়াৰ 3টাৰ ভিতৰত কোনটো আপোনালোকৰ বেছি ভাল লাগিছে বস্তু লৈছিলোঁ এইটো এনেকৈ মই ফণী বাৰ্ছ
আৰু কেঁচি এনেকৈ ভৰাই থ'বলৈ ভাল বা পেনটো ভৰাই থ'বলৈ ভাল এনেকৈ মই ভৰাই থৈছোঁ। এটা হ'ল এইটো আৰু লৈছিলোঁ এখন হেতা। এইখন হেতা মোৰ বহুত দৰকাৰ হৈ আছিল পিঠা ভাজিবৰ কাৰণে বা মাছ ভাজিবৰ কাৰণে মোৰ হেতাখন দৰকাৰ হয়, সেয়েহে হেতাখন আনিলোঁ। আৰু এখন ল'লোঁ প্লেট আৰু মই প্লেটখন এনেকৈ নাম্বাৰটো এৰুৱাই দিলোঁ। এৰুৱাই দি পেলাই ইয়াতে মই বিস্কুট লৈও খালোঁ। আপোনালোকক মই পাছতে দেখুৱাইছোঁ। এইখন হ'ল প্লেট, এইখনত লৈছিলে 59 আৰু আনিছিলোঁ এইডাল, আৰু এইডালতো দাম লৈছিলে 49। এইটো 49 লৈছিলে। এইডাল কেতিয়াবা কেক চেক বনাবৰ কাৰণে ফেটিবৰ কাৰণে লাগে, সেয়েহে আনিলোঁ। আৰু এনেকৈ বজাৰ কৰি আমাৰ আৰু বহুতকেইটা বস্তু লোৱা হ'ল আৰু লাষ্টত আমাৰ এমাউণ্ট হ'লগৈ 3657 আৰু সেইকাৰণে আমি পাই গ'লোঁ এটা বোম গিফ্ট। আৰু গিফ্টটো হ'ল এইটো, এটা খুব ধুনীয়া বেগ গিফ্ট পালোঁ। এইটো কেতিয়াবা ক'ৰবাত কিবা লৈ যাবৰ কাৰণে ভাল হ'ব। ইমানখিনি পইচাৰ বজাৰ কৰাৰ কাৰণে এইটোৱে পালোঁ আমি গিফ্ট। আৰু এইটো পূজা বুলি বিশালৰ পৰা খুব ধুনীয়া এটা গিফ্ট পাই গ'লোঁ বজাৰ কৰাৰ কাৰণে। এইটোৱেই। বাপৰে বাপ, আজি যি গৰম! আপোনালোকক মই সম্পূৰ্ণকৈ ভিডিঅ'টো কৰি দেখুৱাবই পৰা নাই, যি গৰম উঠিছে। আৰু মোৰ শ্বপিংখিনি আপোনালোকে দেখিলে বিশালৰ পৰা কৰা। আৰু কুৰ্তিকেইটা চাৰ্টকেইটা কেনেকুৱা লাগিছে জনাবচোন। কোনটো চাৰ্ট বেছি ভাল লাগিছে কমেণ্ট কৰি জনাব। আৰু মই পোৱা গিফ্টটো কেনেকুৱা লাগিছে জনাব। মই যিহেতুকে দশমীৰ দিনা আমি বজাৰ কৰিছোঁ পূজাৰ কাৰণে, মানে পূজা শেষেই হ'ল, সেইকাৰণে পিন্ধা নহ'লে, মোৰ এযোৰ ড্ৰেছ পিন্ধা হোৱা নাই। সেইকাৰণে আপোনালোকক পাছত মই পিন্ধি দেখুৱাম। এতিয়া যিহেতু গৰম, আপোনালোকক পিন্ধি দেখুৱাব নোৱাৰোঁ বা ফটো একপিও মাৰিব নোৱাৰোঁ পিন্ধি, যি গৰম পৰিছে। আৰু মোক এটা পূজাত গিফ্ট দিছিলে বা এজনীয়ে, এটা খুব ধুনীয়া কুৰ্তি কটনৰ, আৰু সেইটো মই এতিয়া আপোনালোকক দেখাব বিচাৰিছোঁ। থেংক ইউ বা। মোক দিছিলে, মই যিখন পাৰ্লাৰত থাকোঁ, বাজনীৰ লগত আগতে আছিলোঁ, জিনা বা বুলি কওঁ, সেই বাজনীয়ে দিছিলে। বাজনীলৈ বহুত বহুত থেংক ইউ। ইমান ধুনীয়া কুৰ্তাটো দিছে পূজাৰ গিফ্ট হিচাপে। আৰু কুৰ্তাটো কেনেকুৱা দিছিলে চাওঁ আহকচোন। মোক বাজনীয়ে গিফ্ট দিয়া কুৰ্তিটো এইটো। এই কুৰ্তিটো মই নৱমীৰ দিনাখন, যিহেতুকে বৰপথাৰৰ পৰা মই ঘৰলৈ আহিছিলোঁ আৰু গোলাঘাটত মই এই কুৰ্তিটো পিন্ধিয়ে পূজা চাইছিলোঁ। আৰু পিন্ধিবলৈ বহুত আৰাম, যিহেতুকে কুৰ্তিটো কটনৰ হয় আৰু খুব ধুনীয়া লাগিছে কুৰ্তিটো। আৰু মই পিন্ধি পিনে ফটো মাৰি পূজা চাবলৈ গৈছিলোঁ, আপোনালোকক দেখাম। আৰু এটা লৈছিলোঁ মই কাপ। মই গাখীৰ পানী খাবৰ কাৰণে, যিহেতুকে চাহ নাখাওঁৱেই। আৰু এইটো কাপ। আৰু এই গোটেইখিনি বিশালৰ পৰাই বজাৰ কৰিলোঁ, গিফ্টটো পালোঁ আৰু আপোনালোককো দেখুৱালোঁ। আৰু কেনে লাগিছে জনাব। এইবাৰ বিয়াৰ পাছত মই প্ৰথমবাৰৰ বাবে মোৰ হাজবেণ্ডৰ লগত পূজা চালোঁ। আৰু এদিনেই চালোঁ, নৱমীৰ দিনা, আৰু চাই বহুত ভাল লাগিলে। আৰু কিমান মানুহ হৈছিলে, বহুত মানুহ হৈছিলে গোলাঘাটৰ পূজাত, আৰু ভাল লাগিলে চাই। আপোনালোকো চালে চাগে। আৰু মই ভিডিঅ'টো বনোৱা বহুত হ'ল, তাৰ বাবে মই দুখিত। মোৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোকক বহুত 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 ধন্যবাদ। আজিলৈ আহিছোঁ, নমস্কাৰ। আকৌ পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাই আছোঁ।